Hello students, আজি ক্লাছ 9 গতি গতি পাঠটোৰ পৰা কেইটামান MCQ ডিসকাস কৰোঁ। প্ৰথমটো কোৱেশ্চন কি কৈছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো এটা বস্তুৱে অতিক্ৰম কৰা পথৰ দৈৰ্ঘ্যক ডেশ বুলি কোৱা হয়। কি হ'ব অপচনটো? নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো বস্তুৱে অতিক্ৰম কৰা পথৰ দৈৰ্ঘ্যক আমি কি বুলি ক'ম? অতিক্ৰম কৰা দৈৰ্ঘ্যক আমি দূৰত্ব বুলি কওঁ। অপশন নম্বৰ এটো শুদ্ধ উত্তৰ হ'ব। তলৰ কোনটো অৱস্থা সত্য আৰু সম্ভৱ? কৈছে যদি কোনো বস্তুৰ বেগ শূন্য হয় কিন্তু ত্বৰণ শূন্য নোহোৱাও সম্ভৱ নহ'বও পাৰে বুলি কৈছে। বেগ শূন্য কিন্তু ত্বৰণ শূন্য নহ'বও পাৰে। সুষম বেগত গতি কৰা বস্তুটোৰ ত্বৰণ থাকিব পাৰে। সুষম বেগত গতি কৰা বস্তুৰ ত্বৰণ থাকিব পাৰে। বৃত্তীয় গতিত দূৰত্ব আৰু সৰণৰ মান সমান হয়। বৃত্তীয় গতিত দূৰত্ব আৰু সৰণৰ মান সমান হয় আৰু ওপৰৰ সকলোবোৰ শুদ্ধ বা সম্ভৱ হ'ব পাৰে বুলি কৈছে। গতিকে আমি ইয়াৰ পৰা এটা কথা মন দিব লাগিব যে কোনো বস্তুৰ যদি বেগ শূন্য হয়, বেগৰ পাৰ্থক্য শূন্য নহয়, বেগ শূন্য কৈছে, গতিকে বেগ শূন্য হলে ত্বৰণ কি হ'ব? শূন্য হ'ব। বেগ শূন্য হলে ত্বৰণো শূন্য হ'ব। আমাক বেগৰ পাৰ্থক্য শূন্য হোৱাৰ কথা কোৱা নাই, বেগ শূন্য হ'ব কৈছে। যদি বেগ শূন্য হয় তেতিয়াহ'লে ত্বৰণ শূন্য হ'বই। কিন্তু ইয়াতে কৈছে যে অপশ্যন বিটোত যে সুষম বেগত গতি কৰা বস্তুটোৰ ত্বৰণ কি থাকিব পাৰে কৈছে। সুষম বেগত গতি কৰা মানে বেগৰ পাৰ্থক্য শূন্য, মানে ইয়াৰ যিটো প্ৰাৰম্ভিক বেগ ইয়াৰ সেই অন্তিম বেগৰ সৈতে সমান, সেইকাৰণে ইয়াক সুষম বেগ বুলি কৈছে। গতিকে সুষম বেগত থকা বস্তুটোৰ ত্বৰণ থাকিব পাৰে নাই। এতিয়া এটা কথা মন কৰিবা, যদি আমি বৃত্তীয় গতিৰ কথা কওঁ, বৃত্তীয় গতিত যদি সুষম বেগো হয় তথাপিতো সেই বৃত্তীয় গতিটোত আমি ত্বৰণ পাওঁ। কিয় পাওঁ? কাৰণ সুষম বেগত য'ত বেগৰ পৰিৱৰ্তন শূন্য হয় কিন্তু বৃত্তীয় গতিত প্ৰতিটো বিন্দুত বস্তুটোৱে দিশৰ পৰিৱৰ্তন কৰে বাবে আমি ইয়াত ত্বৰণ পাওঁ। এটা কথা মনত ৰাখিবা যে ত্বৰণ আমি দুটা তথ্যৰ পৰা লাভ কৰোঁ। এটা হৈছে বেগৰ পৰিৱৰ্তনৰ পৰা আৰু এটা হৈছে দিশৰ পৰিৱৰ্তনৰ পৰা। যদি বেগৰ পৰিৱৰ্তন শূন্যও হয়, যদি দিশৰ পৰিৱৰ্তন হয় তেতিয়া আমি ত্বৰণ পাব পাৰোঁ। সেয়েহে সুষম বেগত গতি কৰা বস্তুটো ত্বৰণ থাকিব পাৰে। গতিকে আমি শুদ্ধ উত্তৰটো পালো, বি হ'ব লাগে। আৰু বৃত্তীয় গতিত দূৰত্ব আৰু সৰণৰ মান সমান কেতিয়াও হ'ব নোৱাৰে। বৃত্তীয় গতিত যদি তুমি এই পইণ্টৰ পৰা যদি এটা যাত্ৰা আৰম্ভ কৰা তেতিয়াহ'লে আকৌ তুমি যদি আহি পেলাই যদি তুমি আকৌ এই পইণ্টতে উপস্থিত হোৱা তেতিয়াহ'লে তোমাৰ দূৰত্ব তুমি ইয়াত তুমি দূৰত্ব পাবা কিন্তু তোমাৰ সৰণ তুমি ইয়াত শূন্য পাবা। সেয়েহে বৃত্তীয় গতিত দূৰত্ব আৰু সৰণ সমান হ'ব নোৱাৰে। আৰু ওপৰৰ সকলোবোৰ অপশ্যন শুদ্ধ নহয় কাৰণ আমি এটা অপশ্যন শুদ্ধ পাই আহিলো। 3 নম্বৰ কুৱেশ্যনটো কি কৈছে যে বেগক প্ৰতি একক সময়ৰ সৰণ বুলি সংজ্ঞায়িত কৰা হয়। যদি ইয়াতে দ্ৰুতি থাকিলেহেঁতেন তেতিয়াহ'লে দূৰত্বৰ বুলি ক'লোহেঁতেন, কিন্তু বেগত আছে সেইকাৰণে আমি সৰণ বুলি সংজ্ঞায়িত কৰিব পাৰিব লাগিব, যে বেগক প্ৰতি একক সময়ৰ সৰণ বুলি সংজ্ঞায়িত কৰা হয়। বুজি পাইছা? অপশ্যন নম্বৰ বি টো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছতে ধৰা হওক এজন ল'ৰাই মেৰি গো ৰাউণ্ড ৰাইড মানে এই তোমাৰ ধৰি লোৱা পাৰ্কত থাকে এনেকুৱা ঘূৰণীয়া ধৰণৰ এখন ওপৰত চকী থাকে বা যিকোনো পুতলা ওপৰত থাকে আৰু সেই পুতলাবিলাকত সৰু সৰু ল'ৰা ছোৱালীবোৰ বহে আৰু সেই প্লেটখন এটা বৃত্তাকাৰ পথত কি কৰে? ঘূৰে। সেইটোক আমি ঘূৰ্ণীয়মান ঘোঁৰা খেল বুলিও ক'ব পাৰোঁ। এতিয়া এই ঘূৰ্ণীয়মান খেলত কৈছে যে কি এটা ল'ৰাই 10 মিটাৰ পাৰ ছেকেণ্ড সুষম বেগেৰে গতি কৰি আছে। তলৰ কোনটো উক্তি সঠিক হ'ব? যদি এজন ল'ৰাই মেৰি গো ৰাউণ্ড ৰাইডত মানে ঘূৰ্ণীয়মান ঘোঁৰা খেল তাত 10 মিটাৰ পাৰ ছেকেণ্ড সুষম বেগেৰে গতি কৰি আছে, তেন্তে তলৰ কোনটো উক্তি সঠিক? ল'ৰাজন স্থিৰ অৱস্থাত আছে, 10 মিটাৰ পাৰ ছেকেণ্ড সুষম বেগেৰে গতি কৰি আছে বুলি কোৱাৰ পিছত ল'ৰাজন স্থিৰ হোৱাৰ কোনো কথা নাই। অপশ্যন এটো হ'ব আমাৰ ভুল। ল'ৰাজন ত্বৰণবিহীন গতি কৰি আছে। ত্বৰণবিহীন গতি কৰি আছে নে সেই কথাটো তুমি যদি চাব বিচাৰা তেতিয়াহ'লে কথাটো শুনা, যে বৃত্তীয় গতিত গতি কৰি আছে প্ৰথম কথাটো। যদি বৃত্তীয় গতিত গতি কৰি আছে তেতিয়াহ'লে এই গতি
যদি এই বৃত্তীয় গতিত গতি কৰি থকা ল'ৰাজনৰ যদি বেগ সুষমো হয়, তথাপিতো প্ৰতিটো বিন্দুত এই ল'ৰাজনে তাৰ দিশৰ পৰিৱৰ্তন কৰি আছে, সেয়েহে ত্বৰণবিহীন গতি হ'ব নোৱাৰে। ল'ৰাজনে ত্বৰণযুক্ত গতি কৰি আছে, হয়, ল'ৰাজনে ত্বৰণযুক্ত গতি কৰি আছে, কাৰণ সেই কথাটোৱে আমি অলপমান আগতে পাতি আহিলো যে বৃত্তীয় গতিত যদি সুষম বেগেৰে গতি কৰি থাকে, তথাপিতো প্ৰতিটো বিন্দুতে দিশৰ পৰিৱৰ্তন হোৱাৰ বাবে ল'ৰাজনৰ ত্বৰণযুক্ত গতি হ'ব। তো গতিকে অপশ্যন নম্বৰ চি হ'ল কাৰেক্ট অপশ্যন। কুৱেশ্যন 5 কি কৈছে, দূৰত্ব সময় লেখৰ চিত্ৰৰ ঢাল বা নতি, ঢাল বা নতি বুলি কওঁ আৰু ইংলিছত আমি শ্লোপ বুলি কওঁ, এই কি সূচায়, কোনটো সূচায়? যদি ইয়াতে দূৰত্ব থাকে, y এক্সিছত দূৰত্ব আৰু x এক্সিছত সময় থাকে, তেতিয়াহ'লে ইয়াৰ গ্ৰাফটো আমি এনেকে বনাব পাৰো, বা পিছত আমি এনেকেও দেখিছো, বা আমি এনেকে বা এনেকেও দেখিছো। চ' যিয়ে নহওক লাগিলে এই লেখডালে বা এই নতিডালে বা এই ঢালডালে কাক সূচায়? এই ঢালডালে বা নতিডালে দ্ৰুতিক সূচায়। মনত ৰাখিবা, ই কাক সূচাব? দ্ৰুতিক সূচাব। বুজি পাইছা? গতি নহয়, দ্ৰুতি হ'ব লাগিছিলে। অপশ্যন নম্বৰ এটো হ'ব, অপশ্যন নম্বৰ এ কাৰেক্ট অপশ্যন হ'ব, দ্ৰুতি হ'ব। কিন্তু যদি দূৰত্বৰ সলনি যদি ইয়াতে সৰণ হ'লহেঁতেন, তেতিয়া কিন্তু এই ঢালডাল বা এই নতিডালে বেগক কি বেগক সূচালে হয়, বেগ সূচালে হয়। বুজি পাইছানে কথাটো কি কৈছো? দূৰত্ব আৰু সময় লেখ হোৱাৰ কাৰণে ই দ্ৰুতিক সূচালে, কিন্তু সময় আৰু সৰণ আৰু সময়ৰ লেখ হোৱাহেঁতেন ই বেগক বুজালেহেঁতেন। তো ভালকে মন দি পেলাই কথাটো চাবা যে দূৰত্ব সময় লেখৰ কথা কৈছে নে সৰণ সময় লেখৰ কথা কৈছে। দূৰত্ব সময় লেখৰ কথা ক'লে দ্ৰুতি আৰু সৰণ সময় লেখৰ কথা ক'লে তোমাৰ বেগ। পিছৰ কুৱেশ্যনটো কি কৈছে, এটা কোণাই ব্যাসাৰ্ধ r থকা বৃত্তীয় পথেৰে গতি কৰি আছে। মানে কি কৈছে, এজন ল'ৰাই এটা r ব্যাসাৰ্ধৰ বৃত্তীয় পথত গতি কৰি আছে। কৈছে আধা বৃত্তক সম্পূৰ্ণ কৰাৰ পিছত তাৰ সৰণ কিমান হ'ব? এতিয়া যদি আধা বৃত্ত ধৰি লোৱা এৰ পৰা আৰম্ভ কৰিলে আধা বৃত্ত সম্পূৰ্ণ কৰিব ক'ত? বিত আধা বৃত্ত সম্পূৰ্ণ কৰিব। গতিকে এৰ পৰা আৰম্ভ কৰি যদি বি লৈকে যায়, তো ল'ৰাজনৰ সৰণ কিমান হ'ব? গতিকে আমি জানো যে সৰণ কাক বোলে, যে সৰণ হৈছে প্ৰাৰম্ভিক অৱস্থা আৰু অন্তিম অৱস্থাৰ মাজৰ ন্যূনতম দূৰত্ব। গতিকে এ আৰু বিৰ মাজৰ ন্যূনতম দূৰত্বটো হৈছে তাৰ ব্যাস, মানে যদি ব্যাসাৰ্ধ r হয় তেতিয়াহ'লে ব্যাস হ'ব টুৱাইছ r, মানে অপশ্যন নম্বৰ চি টো হৈছে কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন কৈছে যে গতি কৰা কোনো বস্তুৰ বাবে সৰণ আৰু দূৰত্বৰ সাংখ্যিক অনুপাত। এতিয়া সাংখ্যিক অনুপাতৰ কথা কৈছে। ওপৰত আছে সৰণ আৰু তলত আছে দূৰত্ব। এটা কথা মন দি ৰাখিবা যে সৰণ কেতিয়াও দূৰত্বতকৈ ডাঙৰ হ'ব নোৱাৰে। সৰণ কেতিয়াও দূৰত্বতকৈ ডাঙৰ হ'ব নোৱাৰে। সৰণ সদায় দূৰত্বতকৈ সৰু নহ'লে বা দূৰত্বৰ সমান হ'ব পাৰে। সৰণ দূৰত্বৰ সমান হ'বও পাৰে, সৰণ দূৰত্বতকৈ সৰু হ'ব পাৰে, কিন্তু সৰণ দূৰত্বতকৈ ডাঙৰ হ'ব নোৱাৰে। গতিকে ইয়াতে আমাক কৈছে সদায় সৰু, সদায় একতকৈ কম। গতিকে এইটো যদি তোমাৰ এটা সৰু সংখ্যা, এইটো যদি তোমাৰ ডাঙৰ সংখ্যা, তেতিয়াহ'লে ই একতকৈ সদায় কম হয়। কিন্তু ইয়াৰ পিছত আৰু কি কি আছে চাওঁ। সদায় সমান যদি হয়, আমি সেইটো কথা পাতিলো যে সৰণ দূৰত্ব সমান হ'ব পাৰে, হয়, এইটো শব্দ এইটো শুদ্ধ, দুইটাই শুদ্ধ হয়। কিন্তু দুইটা একেলগে আছে নেকি অপশ্যন, সেইটো আমি চাব লাগিব যে সদায় বেছি, সদায় একতকৈ বেছি সৰণ, সদায় বেছি হ'ব নোৱাৰে, সৰণ সদায় সৰুৱে হ'ব লাগিব বা সমান হ'ব লাগিব। গতিকে এই দুটা এ আৰু বি আমাৰ ডি অপশ্যনটো দিয়া আছে যে একৰ সমান বা একতকৈ কম হ'ব লাগিব। গতিকে আমি এ আৰু বি টো দিব নোৱাৰো, গতিকে আমাৰ এ আৰু বি অপশ্যনটো ডিত একেলগে দিছে, সেইকাৰণে ডি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো কি কৈছে যে যদি কোনো বস্তুৰ সৰণ সময়ৰ বৰ্গৰ সমানুপাতিক হয়, কৈছে সৰণ এছ যদি সময়ৰ বৰ্গৰ সমানুপাতিক হয়, তেতিয়াহ'লে বস্তুটোৰ বেগ সুষম বেগেৰে গতি কৰিব, সুষম ত্বৰণেৰে গতি কৰিব, বৃদ্ধি হোৱা ত্বৰণেৰে গতি কৰিব নে হ্ৰাস হোৱা ত্বৰণেৰে গতি কৰিব। এতিয়া এই ৰিলেশ্যনটো বা এই সম্বন্ধটো আমি ক'ত পাওঁ? এই সম্বন্ধটো যদি তুমি বিচাৰি পাবলৈ হয়, তেতিয়াহ'লে তাৰ কাৰণে তুমি এটা সমীকৰণ মনত ৰাখিব লাগিব, সেইটো হৈছে তোমাৰ ut প্লাছ হাফ at স্কোৱাৰ। এই সমীকৰণটোৰ পৰা যদি মই এই u মানে যিটো প্ৰাৰম্ভিক বেগৰ কথা কৈছে, এই প্ৰাৰম্ভিক বেগটো যদি আমি 0 বুলি ধৰি লওঁ, প্ৰাৰম্ভিক বেগক যদি আমি 0 বুলি ধৰো, তেতিয়াহ'লে s ইকুৱেল টু হাফ at স্কোৱাৰ থাকিব। এতিয়া আমি ইয়াতে এটা সম্বন্ধ উলিয়াব বিচাৰিছো, গতিকে সম্বন্ধ উলিয়াব যাওঁতে যেনেকে ধৰি লোৱা তোমাৰ ইয়াতে হাফ লিখা আছে 1/2, এই 1/2 টো কি হয়, এটা ধ্ৰুৱক হয়, কাৰণ সংখ্যা সদায় কি হয়, ধ্ৰুৱক হয়। গতিকে এই 1/2 যদি ধ্ৰুৱক হয়, তেতিয়াহ'লে s ইকুৱেল টু
a into t স্কয়াৰ থাকিব এতিয়া যদি s আৰু t স্কয়াৰ মাজত যদি তোমাক ৰিলেশনটো লাগে কি হয় s is directly proportional to the square of time মানে যদি তোমাৰ হৰণ সময়ৰ বৰ্গৰ সমানুপাতিক হ'বলৈ হয় তেতিয়া হলে ইয়াত তুমি এটা কন্ডিশন ৰাখিব লাগিব মনত যে এটো সদায় এনেকে লিখিব লাগিছিলে ন এনেকে আমি যদি লিখিবলৈ হয় তেতিয়া a ইয়াত কি হ'ব লাগিব এটা ধ্ৰুৱক হ'ব লাগিব a কি হ'ব লাগিব এটা সদায় ধ্ৰুৱক হ'ব লাগিব আৰু যদি a ধ্ৰুৱক হয় তেতিয়া তাক আমি আৰু এটা আমি নামেৰে মাতিব পাৰো যে a কি হ'ব লাগিব তোমাৰ সুষম হ'ব লাগিব a কি হ'ব লাগিব সুষম গতিকে আমাৰ হ'ব সুষম ত্বৰণেৰে গতি কৰিছে অপচন নম্বৰ বি নেক্সট কোৱেশ্চনটো কি কৈছে 9 নম্বৰ কোৱেশ্চনটো যে এখন তলৰ কোনটো গতিৰ ক্ষেত্ৰত অতিক্ৰম কৰা দূৰত্ব ৰবা আৰু হৰণৰ মান সমান হয় কৈছে যে কি তলৰ কোনটো পৰিস্থিতিত দূৰত্ব আৰু হৰণ কি হয় সমান হয় কৈছে গাড়ীখনে খোজা মানে তোমাৰ কোন পথেৰে গতি কৰা বা ৰৈখিক পথেৰে গতি কৰা ৰাস্তা বুলি নকৈ পেলাই আমি পথেৰে বুলিও ক'ব পাৰো ৰৈখিক পথেৰে গতি কৰা যদি গাড়ীখন ৰৈখিক পথেৰে গতি কৰে যদি গাড়ীখন বৃত্তীয় পথেৰে গতি কৰে যদি দুলকটো আগা পিছকৈ দুলি থাকে তেতিয়া বা যদি পৃথিৱী সূৰ্যৰ চাৰিওপাশে ঘূৰি থাকে তেতিয়া কোনটো ক্ষেত্ৰত দূৰত্ব আৰু হৰণ সমান হ'ব পাৰে এতিয়া চোৱা মই যদি তোমাক কওঁ যে a পৰা b লে যদি আমি যাত্ৰা আৰম্ভ কৰো তেতিয়ালে ইয়াৰ যিটো দূৰত্ব হ'ব সেইটো ইয়াৰ হৰণ হ'ব কাৰণ a পৰা যদি চোৱা b লৈকে a হ'ব তোমাৰ কাৰণে প্ৰাৰম্ভিক আৰু b হ'ব তোমাৰ কাৰণে অন্তিম অৱস্থান তেতিয়ালে ইয়াৰ হৰণ আৰু ইয়াৰ দূৰত্ব দুটাই কি হ'ব তোমাৰ সমান হ'ব গতিকে আমিতো এটা কথা গম পালো যে ৰৈখিক পথেৰে যেতিয়া গতি কৰে তেতিয়া এটা বস্তুৰ হৰণ আৰু দূৰত্ব সমান হ'ব পাৰে কিন্তু পিছৰ কেইটা অপচনটো কিয় নহয় সেইটোকে চাওঁচোন পিছৰ কেইটা অপচনত চোৱা বৃত্তীয় পথেৰে গতি কৰিলে কি হ'ব বৃত্তীয় পথেৰে যদি গতি কৰে ধৰি লোৱা যেনিবা এতিয়া a পৰা আমি যাত্ৰা আৰম্ভ কৰি পেলাই যদি আকৌ a লৈ ঘূৰি আহো যদি এই বৃত্তটোৰ পৰিধি যদি তোমাৰ 10 মিটাৰ হয় তেতিয়াহ'লে আমাৰ দূৰত্ব 10 মিটাৰ হ'ব কিন্তু a পৰা গৈ পেলাই তুমি যদি আকৌ a তে উপস্থিত হোৱা তেনে তাত কিন্তু তোমাৰ হৰণ কি হ'ব তোমাৰ শূন্য হ'ব সেয়েহে তোমাৰ বৃত্তীয় পথেৰে গতি কৰিলে দূৰত্ব আৰু হৰণ তোমাৰ শূন্য হ'ব নোৱাৰে সেই একেদৰে তোমাৰ ডি অপচনটো হ'ব কাৰণ আমাৰ এইটো যদি এই অৱস্থানটোক যদি আমি পৃথিৱী আৰু ইয়াক যদি আমি সূৰ্য বুলি ধৰি লওঁ তেতিয়াহ'লে পৃথিৱীয়ে সূৰ্যক পৰিবহন কৰাটো এটা কি হ'ব পাৰে এটা বৃত্তীয় গতি হয় সেয়েহে ইয়াত তোমাৰ বৃত্তীয় গতি হ'লে দূৰত্ব আৰু সময় তোমাৰ সমান হ'ব নোৱাৰে আৰু দোলনৰ ক্ষেত্ৰতো সেই একেটা কথাই যদি এটা বস্তু তোমাৰ দোলন ঘটিছে তো দোলন ঘটিলে সেই দোলন হোৱা বস্তুটো a পৰা b লৈ আকৌ ঘূৰি আহিলে তাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থা একেই হৈ পৰিব সেইকাৰণে তাতো তোমাৰ দূৰত্ব আৰু হৰণ তোমাৰ একেই হ'ব নোৱাৰে পিছৰটো কোৱেশ্চন কি কৈছে যে আমাৰ অপচনটো কোনটো হ'ব তোমাৰ অপচন নম্বৰ a হ'ব তো পিছৰ কোৱেশ্চনটো কৈছে যে এটা বস্তুৰ স্থিৰ অৱস্থাৰ পৰা আৰম্ভ কৰিলে যাত্ৰা আৰম্ভ কৰিলে 2 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ ধ্ৰুৱ ত্বৰণেৰে গতি কৰিলে ধ্ৰুৱ ত্বৰণ বা সুষম ত্বৰণ যি তুমি ক'ব বিচাৰা ক'ব পাৰা সুষম ত্বৰণেৰে গতি কৰে 5 ছেকেণ্ডৰ পিছত তাৰ বেগ কিমান হ'ব গতিকে আমাৰ ইয়াতে প্ৰথম কথাটো হৈছে বস্তুটো স্থিৰ আছিলে মানে ইয়াৰ যিটো প্ৰাৰম্ভিক বেগ সেই প্ৰাৰম্ভিক বেগটো শূন্য হয় কাৰণ বস্তুটো স্থিৰ আছিলে আৰু কৈছে যে ইয়াৰ যিটো ত্বৰণ হয় সুষম ত্বৰণ সেইটো তোমাৰ 2 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ হয় আৰু যিটো সময় লাগিলে তাক লাগিলে সময় তোমাৰ 5 ছেকেণ্ড এই 5 ছেকেণ্ড সময়ত এইটো ত্বৰণেৰে গতি কৰা বস্তুটোৰ অন্তিম বেগ আমি উলিয়াই দেখাব লাগিব গতিকে আমি জানো যে v ইকুৱেল টু কি হয় তোমাৰ v মাইনাছ u বাই t হয় যদি a ইকুৱেল টু v মাইনাছ u বাই t হয় তেন্তে আমি a জেগাত 2 আৰু t টো এফালে আহিলে তোমাৰ 5 হ'ব আৰু থাকিলে তোমাৰ এফালে v আৰু u মানে তোমাৰ 0 হ'ব গতিকে তোমাৰ এফালে 10 মিটাৰ পাৰ ছেকেণ্ড হ'ব তোমাৰ অন্তিম বেগ গতিকে অপচন নম্বৰ এ টো কাৰেক্ট কৈছে এটা বস্তু নেক্সট কোৱেশ্চন এটা বস্তু গতি কৰা অৱস্থাত থকা বুলি কোৱা হয় যদিহে এটা বস্তুক আমি গতি কৰা বুলি কেতিয়া কম গতি কৰা বুলি কেতিয়া কয় এটা বস্তুক আমি যদিহে সময়ৰ সৈতে তাৰ অৱস্থা সলনি হয় তেতিয়া আমি তাক কি বুলি কওঁ গতি কৰা বুলি কওঁ তাৰ গতি বৃদ্ধি হলে আমি তাক গতি কৰা বুলি নকওঁ বা বৃত্তীয় পথেৰে গতি কৰিলে আমি তাক গতি কৰা বুলি নকওঁ কওঁ কিন্তু আমাৰ মেইন যিটো ডেফিনেশ্যন হয় মানে যিটো আমাৰ সংজ্ঞা হ'ব লাগে সেইটো হ'ব গতি কৰা মানে কি বুজাইছে যে গতি কৰা বুলি বুজিলে হলে আমি ক'ব লাগিব যে সময়ৰ সৈতে তাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব বা সলনি হ'ব লাগিব গতিকে অপচন নম্বৰ বি টো কাৰেক্ট অপচন হ'ব সুষম ত্বৰণ বুলিলে কাক বুজো সুষম ত্বৰণ বুলিলে মই অকমান আগতে কৈছো যে ধ্ৰুৱক যিটো ত্বৰণ ধ্ৰুৱক ত্বৰণক আমি সুষম ত্বৰণ বুলি কওঁ গতিকে অপচন নম্বৰ বি হ'ব তোমাৰ সুষম ত্বৰণ মানে ধ্ৰুৱ ত্বৰণ কোনটো লেখ চিত্ৰত
এটা স্থিৰ বস্তু সূচায় কোনটো লেখচিত্ৰত দূৰত্ব সময় লেখচিত্ৰত অনুভূমিক ৰেখা দূৰত্ব সময় লেখচিত্ৰত ঢাল যুক্ত সোজা বা থিয় ৰেখা বা উলম্ব ৰেখা বুলি ক'ব পাৰা থিয় ৰেখা বুলি ক'ব পাৰো থিয় ৰেখা বা দূৰত্ব সময় লেখত বক্ৰৰেখা আৰু দূৰত্ব সময় লেখত বা উলম্ব ৰেখা এতিয়া চাবা এটা কথা মনত আছে তোমালোকৰ মনত থাকিব লাগে সেইটো যে দূৰত্ব সময় লেখত যেতিয়া সময় অতিবাহিত হয় কিন্তু দূৰত্ব সলনি নহয় সেই আমাৰ লেখডালক আমি এনেকৈ প্ৰস্তুত কৰিছিলো এতিয়া এই লেখডালে কি বুজাইছে যে দূৰত্বৰ পৰিৱৰ্তন হোৱা নাই কিন্তু সময়ৰ পৰিৱৰ্তন হৈ আছে অৰ্থাৎ বস্তুটো স্থিৰে আছে গতিকে স্থিৰে থকা অৱস্থাত আমি সেই লেখডালক অনুভূমিকভাৱে বনাব লাগিব গতিকে অনুভূমিক হ'ব লেখচিত্ৰ ৰেখাডালে আমাৰ দূৰত্ব সময় লেখত অনুভূমিক ৰেখাডালে বস্তুটো স্থিৰে থকাটো বুজায় নেক্সট প্ৰশ্নটো কি আছে নেক্সট প্ৰশ্নটো অকমান ইম্পৰ্টেন্ট হয় আৰু প্ৰিভিয়াছ কোৱেশ্চন পেপাৰত অহা কোৱেশ্চন হয় কি কৈছে চোৱা যে চাৰিখন গাড়ী A B C D এ এটা সমতল পথত গতি কৰি আছে সমতল পথত গতি কৰি আছে চিত্ৰত সিহঁতৰ দূৰত্ব সময় লেখ চিত্ৰ দেখুওৱা হৈছে সঠিক উক্তিটো বাছি উলিওৱা এতিয়া চোৱা এইফালে আছে তোমাৰ দূৰত্ব আৰু এইফালে আছে তোমাৰ সময় এখন গাড়ী C এখন D এখন A আৰু এখন B এতিয়া আমি যদি চাওঁ যে এই গাড়ীখনৰ দূৰত্ব কিমান অতিক্ৰম কৰিছে দূৰত্ব আমি সেইটো ইয়ালে লম্ব বনাই চাব লাগিব এইটো C গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব আৰু C গাড়ীখনে এই দূৰত্বটো অতিক্ৰম কৰিবলৈ লগা সময়টো আমি x এক্সিছৰ ফালে মানে x অক্ষৰ ফালে আমি লম্ব বনাই আমি গম পাব পাৰো তেনেকৈ D গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিলে সেইটোক আমি ইয়ালে লম্ব বনাব লাগিব আৰু D গাড়ীখনে এই দূৰত্ব অতিক্ৰম কৰোতে সময় কিমান লাগিলে আমি তাক এইফালে বনাই দেখুৱাব লাগিব তেনেকৈ এই গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিলে আৰু এই গাড়ীখনে কি অতিক্ৰম কৰাৰ কাৰণে প্ৰয়োজন হোৱা সময় আমি তাক x এক্সিছৰ ফালে আঁকি দেখুৱাব লাগিব আৰু B গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিলে আৰু B গাড়ীখনে সেই দূৰত্ব অতিক্ৰম কৰোতে কিমান সময় লাগিলে তাক আমি x এক্সিছৰ ফালে লম্ব বনাই দেখুৱাব লাগিব এতিয়া তুমি যদি ভালকে মন কৰা যে কোনখন গাড়ী কম সময়ত বেছি দূৰত্ব অতিক্ৰম কৰিছে সেইখনৰ বেগ বেছি গতিকে C খনৰ বেগ সকলোতকৈ বেছি হ'ব C খনৰ বেগ সকলোতকৈ বেছি হ'ব B খনৰ বেগ সকলোতকৈ কম হ'ব বেছি হ'ব সকলোতকৈ বেছি বেগৰ হ'ব তোমাৰ C খন সকলোতকৈ কম বেগৰ হ'ব তোমাৰ B খন এতিয়া অপচন কেইটা যদি ভালকৈ মন কৰা গাড়ী A গাড়ী D তকৈ বেছি দ্ৰুতিত আছে গাড়ী A খন D তকৈ বেছি দ্ৰুতিত আছে জানো গাড়ী A খনে কম দূৰত্ব অতিক্ৰম কৰিছে বেছি সময়ত গতিকে গাড়ী A খনৰ দ্ৰুতি D তকৈ বেছি নহয় D তকৈ কম গতিকে অপচন নম্বৰ এইটো আমাৰ শুদ্ধ নহয় গাড়ী B আটাইতকৈ ধীৰ গাড়ী B খন আটাইতকৈ আমাৰ ধীৰ হয় গাড়ী B খন আমাৰ আটাইতকৈ ধীৰ কাৰণ গাড়ী D খনে অতিক্ৰম কৰা দূৰত্ব অতি কম আৰু সময় অতি বেছি হোৱাৰ বাবে গাড়ী B খনক আমি ধীৰ বুলি ক'ব পাৰো এইটো অপচন শুদ্ধ আৰু চাওঁচোন গাড়ী D খন গাড়ী C খনকৈ বেছি দ্ৰুতি নহয় গাড়ী D খন গাড়ী C খনকৈ বেছি দ্ৰুতি নহয় গাড়ী C খনহে সকলোতকৈ বেছি দ্ৰুতি গতিকে এইটো অপচনো ভুল হয় আৰু C খনতকৈ ধীৰ নহয় একচুৱেলি C খন সকলোতকৈ বেছি দ্ৰুতি গতিকে আমি অপচন নম্বৰ পাই গলো B সো এনে ধৰণৰ কোৱেশ্চনছ আৰু আমি নেক্সট ডিসকাস কৰিম এইটো পাৰ্ট 1 আনিলো তোমালোকে ভাল পালে কমেন্ট কৰি জনাবা